গুড মৰ্নিং ৰাইজসকল ৰাতিপুৱাই মানে মোৰ বেয়া খবৰ ৰাতিপুৱা উঠিয়ে দেখো মোৰ মোবাইলটোৰ ডিসপ্লেখনে উৰি গ'ল বুলো বনাই আনো বুলি ওলাই আহি চতিয়া পাই দেখোন গোটেই ট্ৰেক্টৰত লাচিত খেনাৰ মানুহ ফুল মানে লাচিত দিৱসৰ বাবে আজি এটা ডাঙৰকে ৰেলী উলিয়াইছে আৰু ৰেলীটো চাই ইফালে পাৰ হৈ মই ওলালো ধুনীয়াকে বিশ্বনাথ চাৰিআলিলৈ বুলি তেনেকৈ আহি পালো সেই চাৰিআলি আহি পাই ধুনীয়াকে দোকান এখনৰ পৰা মোৰ মোবাইলটোৰ ডিসপ্লে এখন কিনি ললো ডিসপ্লে এখন কিনি মোৰ মোবাইলটো বনাই ললো মানে এতিয়াহে ভাল লাগিছে ৰাতিপুৱাৰ পৰা আৰু তাৰ পৰা মইও আহিলো পেহীৰ ঘৰতে মানে আইতা আহিছিল ৰাস চাবৰ বাবে ধুনীয়াকে আইতাকো লৈ মই ওলালো ঘৰ আহি সন্ধিয়া ওলাইছো বিয়া এখন খাবলৈ মানে মোৰ লগৰটোৰ বায়েকৰে বিয়া ৰাতিপুৱাৰ পৰা টাইমে পোৱা নাছিলো আহিবলৈ আৰু এতিয়াহে আহি পাইছো আৰু লগৰটোৱে খঙে কৰিছে বাট একো নাই আৰু ইফালে আমাৰ বাজনী কইনা বাজনী চাওকচোন ইমান ধুনীয়া লাগিছে ইফালে বায়ে নাচিও দিলে নিজৰ বিয়াতে ভালে লাগিছে আৰু তাৰ পিছতে আহি গ'ল আৰু দৰা অহাৰ লগে লগেতো জানি আৰু বম চম কিমান ফুটাই বমৰ লগতে আৰু স্প্ৰে মৰাটো তোমালোকে বাৰু মাৰা নাই কমেণ্ট কৰিবাচোন তাৰ পিছত আৰু দৰাও ধুনীয়াকে ভিতৰলৈ সোমাই আহিলে ভাবিলো আমিও ভাতকেইটা খাই লওঁ লগতে মনোজ মই শশাংকৰ আজিৰ ভিডিঅ'টো ইমানেই বাই বাই